সংগীতৰ মাজেৰে যি বৈপ্লৱিক এটা ধাৰা আগবঢ়াইছিল, সেই আগবঢ়োৱা আজি ঘৰখনত মই উপস্থিত আছোঁ। গতিকে বিপিন চাওডাং মোৰ তেখেতৰ ঘৰত আজি উপস্থিত আছোঁ। আৰু ইয়াৰ উপৰিও মই জনাবলৈ সুখী হৈছোঁ যে মোৰ গুৰু, সংগীতৰ গুৰু ধৰ্মেশ্বৰ চাওডাং ছাৰক আজি ছাৰেও আমাৰ মাজত আজি উপস্থিত আছে। আৰু সংগীতৰ মাজেৰে আমি এটা প্ৰতিবাদ আগবঢ়াবলৈ কাৰণে আজি গোটেই আমি শিল্পী আজি 9 বজাত আমি সমবেত হৈছোঁ। ইয়াৰ পিছতে মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ, আমাৰ মাজত আছে মোৰ গুৰু এয়া ধৰ্মেশ্বৰ ছাৰ। নমস্কাৰ। নৱপ্ৰজন্মৰ শিল্পী বুবুল দত্ত, তেওঁ গীতিকাৰ, সুৰকাৰ, শিক্ষক। তেওঁ যথেষ্ট ভালেকেইটি সৃষ্টিশীল গীত ৰচনা কৰি স্বদেশ আৰু স্বজাতিক উপহাৰ দিছে। আৰু এই সংশোধনী বিধেয়কখনৰ বিপক্ষে সমগ্ৰ অসমতে প্ৰতিবাদ হোৱা সময়তে এই শিল্পীসকলেও আহি আজি যি পদক্ষেপ লৈছে, প্ৰতিবাদৰ পদক্ষেপ লৈছে, তেওঁ সমৰ্থন জনাইছোঁ। তেওঁলোকৰ গীতৰ ধাৰাটো অব্যাহত থাকক, উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছতে চিনাকি কৰি দিব লৈছোঁ আমাৰ আমি যিটো সকলোৱে আমি বাদ্যশিল্পীৰ লগত আমি একগোট হৈছোঁ। মোৰ মাজত আছে মোৰ সন্মানী শিল্পী আমাৰ ধৰ্মেশ্বৰ ছাৰৰ সৰু ল'ৰা, মোৰ বৰ্তমান ছাত্ৰ অলয় চাওডাং। আৰু ইয়াৰ লগতে আছে আমাৰ মাজত এয়া বাকী শিল্পী আমাৰ দিব্যা, মোৰ ককাইদেউ দিব্যা, তেখেতেও সংগত কৰিছে। আৰু এইফালে এজন সৃষ্টিৰ খেতিয়ক বুলি ক'ব লাগিব, তেখেত আমাৰ মোৰ দাদা ককাইদেউ, আমাৰ দিব্যেশ্বৰ ককাইদেউ। ইয়াৰ উপৰিও আমাৰ মাজত আছে মোৰ অতি অন্তৰংগ বন্ধু, ইয়াৰ মাজত জানটো ৰঙীন। আমি ইতিমধ্যে এটা গীত আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ, ৰিংগা চিগা বুলি, বিহুৰ সময়ত। ইয়াৰ উপৰিও ছাৰে ইতিমধ্যে কৈছে যে আশীৰ্বাদ বুলি এটা গান কৰিছিলোঁ, সেই গানটোৰ সময়ত যথেষ্ট সহায় সহযোগ কৰিছিল, বহুত স্মৃতি আছিল। গতিকে আমি একেলগে সমবেত হৈ পেলাই আমিও আজি সংগীতৰ মাজেৰে প্ৰতিবাদ জনাইছোঁ। গতিকে গীতটো কিমানখিনি আগবঢ়াব পাৰোঁ নাজানো, যদি কিবা ভুলভ্ৰান্তি হয় গাবলৈ আগবাঢ়িছোঁ। আমি সকলো নিবনুৱা হৈ আজি একগোট হৈছোঁ। ইয়াত বহু অন্তৰত ক্ষোভ আছে, বহু খং আছে। সেই খংবোৰ আমি প্ৰকাশ কৰিব বিচাৰিছোঁ সংগীতৰ মাজেৰে। আমি যিহেতু শিল্পী, তো গতিকে শিল্পীয়ে কৰিব পৰা কাম এইখিনি আছে। গতিকে আমি ৰাজপথত ইতিমধ্যে আমি গৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন শিল্পীয়ে হওক, খেতিয়কে হওক, সাধাৰণ জনতাই হওক, ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সকলোৱে প্ৰতিবাদ জনাইছে, আমিও প্ৰতিবাদ জনাইছোঁ দিনে ৰাতিয়ে। তো গতিকে গীতৰ মাজেৰে আগবঢ়াইছোঁ আপোনালোকলৈ, আৰু এই গীতৰ মাজেৰে প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিছোঁ। জাতিক ৰাখিবলে মই অস্ত্ৰ আৰু কলম তুলিম, জাতিটোক বচাবলে। অস্ত্ৰ আৰু কলম মই দুটাকে কৈছোঁ। কলমৰ মাজেৰে ইতিমধ্যে আমি বহু গীত ৰচনা কৰিছোঁ, কলমৰ মাজেৰে সংগ্ৰাম চলাই আহিছোঁ, কিন্তু প্ৰয়োজন হ'লে আমি অস্ত্ৰ তুলিম। তেজ আৰু চিয়াহীৰে আগুৱাম ত্যাগেৰে লিখি যাম ইতিহাসত সমনীয়া। সকলোকে আহ্বান জনাইছোঁ। তই সদায় ঘাটৰ ৰণুৱা, একুৱাত কৈ নিবনুৱা।
ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে আমি সংগীতৰ মাজেৰে প্ৰতিবাদ কৰিব পাৰোঁ। ধন্যবাদ। জয় আই। নমস্কাৰ জনাইছোঁ। ঐ দামা কাটি দিব লাগিব নেকি?